কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। আজি মই আপোনালোকৰ ৰিকুৱেষ্টত আকৌ আহিছোঁ এটা গাজৰ হালুৱা ৰেচিপি লৈ। আহকচোন চাওঁ মই কেনেকৈ বনাওঁ। মই ইয়াৰ গাজৰ হালুৱাৰ কাৰণে 1 কেজি গাজৰ লৈছোঁ আৰু ৰুকি লৈছোঁ মই গাজৰখিনি। তাৰপিছত লৈছোঁ গাখীৰ 1 কাপ গাখীৰ লৈছোঁ, তাৰপিছত ঘি লৈছোঁ আৰু ইয়াৰ চেনি আৰু এই ইলাচি গুড়ি, তাৰপিছত লৈছোঁ ইয়াৰ ক্ৰীম, ফ্ৰেছ ক্ৰীম লৈছোঁ আমুলৰ। তাৰপিছত এইখিনি খৈ মই নিজৰ ঘৰতে বনাই লৈছোঁ এইখিনি। এয়া দেখিছে কেৰাহী গৰম হৈ গ'ল। মই এতিয়া ইয়াত দিম 4 চামুচ ঘি, সৰু চামুচৰ এইখন চামুচ দেখিছে নহয়, ইমানটো মানতে মই 4 চামুচ এয়া ঘি দিছোঁ। অলপ গৰম হৈ ল'ব দিছোঁ ঘিখিনি। এতিয়া ঘিখিনি গৰম হৈ গ'ল, মই এতিয়া গাজৰখিনি ইয়াতে দি দিম। এতিয়া মই 10 মিনিট সময় এনেকৈ গাজৰখিনি ভাজি থাকিম, কাৰণ ঘিখিনিৰ লগত মিলিব লাগিব যে, সেইকাৰণে এনেকৈ ভাজি থাকিম আৰু। এয়া দেখিছে মোৰ ভজা 10 মিনিট হৈ গ'ল। এতিয়া মই এয়া মিডিয়াম চাইজৰ বাটিত 1 বাটি মই চেনি দিছোঁ। এয়া কিন্তু আপোনালোকে নিজৰ পৰিমাণ অনুসৰি দিব। এয়া চাওক চেনিখিনি ভালকৈ গাজৰৰ লগত মিলি গ'ল আৰু এতিয়া মই ইয়াত গাখীৰ 1 কাপ দি দিছোঁ। এতিয়া আকৌ মই গাখীৰৰ লগত এইখিনি ভালকৈ মিলাই 10 মিনিটমান সময় মই আকৌ ভাজি থাকিম এনেকৈ। এয়া 10 মিনিট সময় হৈ গ'ল। এতিয়া মই দিম ইলাচি, দেখিছে গুড়ি ইয়াতে দি দিছোঁ। ইলাচি দিলে টেষ্টটো অলপ বেলেগ ধৰণৰ হয় নহয় জানো, খায়ো ভাল লাগে, গোন্ধটোও ভাল লাগে। তাৰপিছত এয়া দেখিছে ফ্ৰেছ ক্ৰীম, মই এতিয়া ফ্ৰেছ ক্ৰীম দি দিম। গাজৰৰ ছিজনত আৰু গাজৰ হালুৱা খাব আৰু ইমান ভাল লাগে নহয় জানো। তাতে মোৰ ৰিকুৱেষ্টটো আহিছে আৰু ভাল লাগিছে বনাই জানেনে। আৰু আমাৰ ঘৰৰ বাচ্চাকেইটা বাপৰে বাপ গাজৰ হালুৱা বুলি ক'লে বহুত ভাল পায় জানেনে। গাজৰ ছিজনত বুলি নহয়, আচলতে গাজৰ ছিজন নহ'লেও বনায় বাৰু, যিবোৰে ভাল পায় নহয় জানো। কিন্তু আৰু ছিজনতটো আৰু বেছি ভাল লাগে আৰু। এতিয়া মোৰ ষ্টাইলত বনাম, আপোনালোকৰ ঘৰত এবাৰ ট্ৰাই কৰি চাব। ঠিক আছে, আহক চাই থাকক আপোনালোকে কেনেকৈ বনাম। এয়া সিজিবলৈ লৈছে, গাজৰখিনি সিজিলে আৰু এতিয়া মই ইয়াত দিম ড্ৰাই ফ্ৰুটছ, দেখিছে কাজু আৰু পাস্তা ইয়াতে দি দিব। আপোনালোকে যদি ভাল পায় দি দিব, নহ'লেও নিদিলেও হ'ব। আৰু মই ঘৰতে বনাইছিলোঁ, এয়া দেখিছে খয়া। আৰু যদি আপোনালোকক ইয়াত ৰেচিপি লাগে আপোনালোকে ক'ব, মই আপোনালোকক ঘৰতে বনাই দেখুৱাই দিম খয়া কেনেকৈ বনায়। আৰু ইয়াত দি দিছোঁ খয়া। আপোনালোকে খয়াটো দিবও পাৰে নিদিবও পাৰে, দিলেও মানে টেষ্টটো বেলেগ এটা হয় আৰু নিদিলেও একো বেয়া নালাগে খাই। মই ঘৰতে বনাইছোঁ কাৰণে মই দি দিছোঁ আৰু। ৱাও, ফাইনেলি মোৰ গাজৰ হালুৱা ৰেডি হ'ল। এয়া চাওক, যিহেতু মোৰ ৰেচিপি ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াত ভালকৈ উলিয়াই লওঁ, তাৰপিছত মই টেষ্ট কৰি চাম কেনেকুৱা হৈছে। ফাইনেলি গাজৰ হালুৱা ৰেডি হৈ গ'ল। আৰু আপোনালোকে কিমান দিনৰ পৰা মোক ৰিকুৱেষ্ট কৰি আছিলে, আৰু এই ৰিকুৱেষ্টটো মই আজি আপোনালোকক যে কৰি দেখুৱাব পাৰিলোঁ, মই সেইকাৰণে বহুত সুখী। আৰু আজি মই এতিয়া টেষ্ট কৰোঁ, আৰু লগতে তুলতুল কৰিম বুলি কৈছে। তুলতুল আহা, তুমি টেষ্ট কৰিব। আৰু কিতাপ পঢ়ি আছিলে, কিন্তু মই তাক কৈছোঁ তুমি অলপ টেষ্ট কৰা। আৰু মই হৈ গ'ল, আহা এতিয়া এতিয়া খাওঁ। আৰু তুমি খাই কোৱা কেনেকুৱা লাগিছে। বিৰাট সোৱাদ লাগিছে খাই, বহুত টেষ্টি। তোমাৰ পিছে কেনেকুৱা লাগিছে? টেষ্টি লাগিছে। তেন্তে আৰু এতিয়া কি কৰিম, আপোনালোকে বনাই চাব কেনেকুৱা লাগিছে, মোকো জনাব। আৰু ঘৰতো এবাৰ প্লিজ বনাই চাব আৰু আপোনালোকে। তাৰপিছত ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজিৰ কাৰণে মই বিদায় লৈছোঁ। আকৌ মই আপোনালোকৰ ৰিকুৱেষ্ট লৈ আহি আছোঁ। বাই বাই। বাই বাই। বাই বাই।